বন্ধুসকল এপ্লাই ষ্টাৰ্ট হৈছে আসাম টি এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনৰ হয় বন্ধুসকল আসাম টি এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনৰ মুকলি কৰি দিয়া হ'ল এপ্লাই কৰা লিংক পোষ্টৰ নাম হৈছে জুনিয়ৰ এছিষ্টেণ্ট পোষ্ট টোটেল আছে 25টা ইয়াৰে যদি আমি চাওঁ ফিমেলৰ কাৰণে ৰিজাৰ্ভ আছে 8টা ক্যাটেগৰি ওয়াইজ যদি আমি চাওঁ আনৰিজাৰ্ভ আছে 10টা ওবিসি এমবিসি কাৰণে আছে 7টা এসসি কাৰণে আছে 2টা এসটিপি কাৰণে আছে 2টা এসটিএইচ ৰ কাৰণে আছে এটা পোষ্ট ইডব্লিউএছ ৰ কাৰণে আছে 2টা পিডব্লিউডি কাৰণে আছে এটা পোষ্ট পে স্কেল 14000 পৰা 49000 ৰ ভিতৰত হ'ব আৰু গ্ৰেড পে 6200 টকা হ'ব লগতে আপোনালোকে অসমৰ পাৰ্মানেন্ট ৰেসিডেন্ট হোৱাৰ লগতে এমপ্লয়মেন্ট এক্সচেঞ্জত নিজকে ৰেজিষ্টাৰ্ড কৰা হ'ব লাগিব বয়স বিচাৰিছে 21 ৰ পৰা 38 ৰ ভিতৰত আছে এজ ৰিলেক্সেশ্যন এজ পাৰ গভৰ্নমেন্ট ৰুল ওবিসি এমবিসি কাৰণে হৈছে 3 বছৰ মানে 41 বছৰ বয়স হলে এপ্লাই কৰিব পাৰিব এসসি এসটি পাৰিব 43 বছৰ বয়স হলে এপ্লাই কৰিব আৰু পিডব্লিউডি ক্যান্ডিডেট হলে 10 বছৰ এজ ৰিলেক্সেশ্যন কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেট এনি ডিসিপ্লিন আৰ্ট সায়েন্স কমাৰ্চ আপুনি যিকোনো হ'ব পাৰে আৰু লগতে সমহীয়া ডিপ্লোমা বা সাৰ্টিফিকেট বিচাৰিছে কম্পিউটাৰ এপ্লিকেশনৰ ভালদৰে জানিব লাগিব ওয়াৰ্ড এক্সেল পাৱাৰ পইণ্টৰ লগতে ডেটাবেছ কনসেপ্ট ইন্টাৰনেট ইমেইল কম্পিউটাৰ টাইপিং অসমীয়া আৰু ইংলিছত এপ্লিকেশন ফিজ এসসি এসটি কাৰণে হৈছে 200 টকা আদাৰ্ছৰ কাৰণে হৈছে 300 টকা আৰু পিডব্লিউডি ক্যান্ডিডেট হলে আপোনালোকে এটকাও পে কৰিব নালাগে এপ্লিকেশন ফিজ যি আপোনালোকে অনলাইন থ্ৰু পে কৰিব পাৰিব আগবাইছো সিলেকশন প্ৰসিজাৰৰ ফালে সিলেকশন আপোনালোকক কৰা হ'ব দুটা ষ্টেজত ফাৰ্স্ট হ'ব ৰিটেন এক্সামিনেশ্যনৰ কাৰণে আপোনালোকে জোন সিলেক্ট কৰিব পাৰিব ডিব্ৰুগড় যোৰহাট তেজপুৰ শিলচৰ আৰু গুৱাহাটী এক্সামটো হ'ব 100 নম্বৰৰ মাল্টিপল চইচ কোৱেশ্চন থাকিব ইয়াতে সিলেবাসটো হৈছে জেনাৰেল ষ্টাডিজ ইনক্লুড কাৰেন্ট এফেয়াৰ্স নেশনেল এণ্ড ইন্টাৰনেশনেল নম্বৰ আহিব 60 জেনাৰেল ইংলিছৰ ওপৰত আহিব 20 নম্বৰ ওপৰত আহিব 20 নম্বৰ নেক্সট আপোনালোকে ৰিটেন এক্সামিনেশ্যন ক্লিয়াৰ কৰি লোৱাৰ পিছত আহিব কম্পিউটাৰ টেষ্ট ৰিটেন এবিলিটি টেষ্ট কম্পিউটাৰ টেষ্ট ইংলিছ আৰু অসমীয়া দুইটাতে টাইপিং কৰিব পৰা হ'ব লাগিব থাকিব 20 নম্বৰ ইয়াৰ পিছত আহিব ৰাইটিং এবিলিটি ইংলিছত ইয়াতে ড্ৰাফটিং পেচি ৰাইটিং কম্প্ৰিহেনশন এছে ইত্যাদি থাকিব নম্বৰ থাকিব 30 আউট এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব অফিচিয়েল ৱেবছাইটৰ পৰা কৰিব পাৰিব অনলাইন এপ্লাই তাৰ আগতে অহা নটিফিকেশনৰ মতে 15 জুলাইৰ পৰা কিন্তু এতিয়া এপ্লাই ষ্টাৰ্ট হৈছে 11 আগষ্টৰ পৰা আৰু এপ্লাই কৰা লাষ্ট ডেট হৈছে 15 ছেপ্টেম্বৰ যদি আপোনালোকে এতিয়া এপ্লাই কৰা নাই সোনকালৰ ভিতৰতে এপ্লাইটো কৰি ল'ব পাৰিব মন দিব এপ্লাই কৰাৰ সময়ত আপলোড কৰিব লাগিব আপোনালোকৰ পাছপোৰ্ট সাইজ ফটো এডমিট কাৰ্ড সাৰ্টিফিকেট মেট্ৰিকৰ গ্ৰেজুৱেচনৰ সাৰ্টিফিকেট এণ্ড মাৰ্কশিট স্কেন কৰা আপোনালোকৰ সিগনেচাৰ কাষ্ট সাৰ্টিফিকেট এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন কাৰ্ড কম্পিউটাৰ ডিপ্লোমা বা সাৰ্টিফিকেট পিডব্লিউডি হলে পিডব্লিউডি সাৰ্টিফিকেট আৰু এসেট এণ্ড ইনকাম সাৰ্টিফিকেট যদি আপোনালোকে ইডব্লিউএছ ক্যাটেগৰীত পৰে বন্ধুসকল লৈ আহিছো আপোনালোকৰ বাবে অসমৰ প্ৰথমটো সোশ্যাল নেটৱৰ্কিং এন্ড্ৰইড এপ্লিকেশন চাকৰিৰ বাবে য'ত আপোনালোকে এক্সাম ৰিলেটেড প্ৰবলেমসমূহ আলোচনা কৰাৰ লগতে খুলিব পাৰিব এক্সাম ৰিলেটেড গ্ৰুপ ডাউনলোড কৰিব পাৰিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্চন পেপাৰ শ্বেয়াৰ কৰিব পাৰিব ডকুমেণ্টছ আৰু ফটো চাব পাৰিব লেটেষ্ট জব নটিফিকেশনসমূহ আজি ডাউনলোড কৰক এক্সাম হটস্পট এপ্লিকেশন গুগল প্লে ষ্টৰৰ পৰা এই এপ্লিকেশনটো ডাউনলোড কৰা লিংক ভিডিঅ'টোৰ ডেসক্ৰিপচনত পাব তাৰ পৰা আপোনালোকে ফলো কৰি সিধা ডাউনলোড কৰি ল'ব পাৰিব বা গুগল প্লে ষ্টৰত গৈ আপোনালোকে এক্সাম হটস্পট সাৰ্চ কৰিলে আমাৰ এপছটো পাব তাৰ পৰা সিধা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব তোমালোকে এই নটিফিকেশনটো চাবলৈ আৰু অনলাইন এপ্লাই কৰিবলৈ কাৰণে ভিজিট কৰক job.info অফিচিয়েল ৱেবছাইট job.info.com লিংক ভিডিঅ'টোৰ ডেসক্ৰিপচনৰ লগতে আমাৰ job.info অফিচিয়েল ৱেবছাইটটো পাব তাৰ পৰা আপোনালোকে ফলো কৰি সিধা এই নটিফিকেশনটো ডাউনলোড কৰাৰ লগতে অনলাইন এপ্লাইও কৰিব পাৰিব এতিয়াও যদি আছে আপোনালোকৰ মাইণ্ডত কিবা কোৱেশ্চন কমেন্টৰ লগতে আমাৰ এক্সাম হটস্পট এপটো সুধিব পাৰিব ভিডিঅ'টো ভাল পালে কৰক লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব যিসকল ফ্ৰেণ্ডে মোৰ ভিডিঅ' এতিয়ালৈকে চাব পৰা নাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় আই অসম